আজি মই কলফুল আৰু মচুৰ দালিৰে এখন তৰকাৰী বনাবলৈ লৈছোঁ। তাৰ বাবে লৈছোঁ মই এবাটি কলফুল আৰু 2 মুঠি মচুৰ দালি। মচুৰ দালিখিনি আগতে ধুই এইদৰে ৰাখি দিছোঁ। 2টা জলকীয়া, আদা নহৰু অলপ কুটি লৈছোঁ। সৰু আলু এটা এইদৰে 4 টুকুৰ কৰি কাটি লৈছোঁ। অলপ পিঁয়াজ, তেজপাত, দালচেনি, ইলাচি। এতিয়া প্ৰেছাৰ কুকাৰ এটা মই গৰম হ'বলৈ দিম। প্ৰেছাৰ কুকাৰটো গৰম হোৱাত তাত মিঠাতেল অকণমান দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত তাত মই কেইটামান জিৰা দি দিছোঁ। জিৰাখিনি ফুটি উঠাত তাত দিছোঁ তেজপাত, ইলাচি আৰু দালচেনি। সেইখিনি ভাজা হোৱাত তাত দি দিছোঁ জলকীয়া 2টা, পিঁয়াজ। এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে ভাজি হোৱাৰ পিছত ইয়াত দি দিছোঁ কাটি থোৱা আদা নহৰুখিনি আৰু এইখিনিও মই ভালদৰে ভাজি ল'ম। এতিয়া ইয়াতে দি দিছোঁ মই ধুই থোৱা মচুৰ দালি বাটি আৰু তাত দি দিম আলুখিনি। আৰু এতিয়া গোটেইখিনি বস্তু মই পুনৰ এবাৰ ভালদৰে ভাজি ল'ম। এই গোটেইখিনি বস্তু ভালদৰে ভাজি হোৱাৰ পিছত তাতে মই দি দিছোঁ অকণমান হালধি, অকণমান গৰম মছলা আৰু আটাইখিনি বস্তু পুনৰ ভাজি ল'ম। এতিয়া ইয়াত দি দিছোঁ কাটি থোৱা কলফুলখিনি। কলফুলখিনিও এতিয়া মই গোটেইখিনি বস্তুৰ লগত পুনৰ এবাৰ মিহলাই ভাজি ল'ম আৰু তাত দি দিছোঁ এতিয়া জোখমতে নিমখ আৰু অকণমান মিট মছলা। এয়া গোটেইখিনি বস্তু ভালদৰে ভাজি হৈছে। এতিয়া মই আধা গিলাচ পানী ইয়াত দি দিম। আপোনালোকে ইচ্ছা কৰিলে যদি পনীয়া কৰে তেতিয়াহ'লে 1 গিলাচ পানীও দিব পাৰে। এতিয়া মই প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই 3টা চিটি মাৰিবলৈ অকণমান সময়ৰ বাবে ৰাখি দিম। এয়া অতি কম সময়তে অতি সহজভাৱে এখন সোৱাদযুক্ত কলফুল আৰু মচুৰ দালিৰ তৰকাৰী খাবলৈ সাজু হৈ গ'ল। এয়া আপোনালোকে ভাতৰ লগতো খাব পাৰে বা ইচ্ছা কৰিলে ৰুটিৰ লগতো খাব পাৰে। এদিন বনাই চাবচোন।